কি হ'ব যদি আমি হেলমেট এটাৰ ওপৰত বম লগাই জুই লগাই দিওঁ? আজি আমি এনেকুৱা এটা এক্সপেৰিমেণ্ট কৰিবলৈ গৈ আছোঁ, হয়তো আপোনালোকৰ মাজত বহুতেও দেখা নাই। ভিডিঅ'টো শেষলৈকে চাওক, বহুত বেছি ভাল লাগিব, বহুত বেছি এণ্টাৰটেইনমেণ্ট হ'ব। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমৰ পৰা। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভালে আছে। টাইটেল থাম্বনেইলখন চাই নিশ্চয় গমেই পাইছে ভিডিঅ'টোৰ টপিক কি হয় এণ্ড কিয় ভিডিঅ'টো বনাইছোঁ। আজি আমি এনেকুৱা এটা এক্সপেৰিমেণ্ট কৰিবলৈ গৈ আছোঁ, সেইটো মোৰ লাইফৰ প্ৰথমবাৰ। বহুত দিনৰ পৰা ভাবি আহিছোঁ যে এনেকুৱা এটা ভিডিঅ' আপোনালোকৰ কাৰণে বনাম। তো ফাইনেলি আজি সময় পাইছোঁ আৰু আজি আপোনালোকৰ কাৰণে সেই ভিডিঅ'টো লৈ আহিছোঁ। আমিতো যিকোনো জেগাত গ'লে বা বাইক চলালে বা পুলিচক দেখিলে, বিশেষকৈ মামুসকলক দেখিলে আমি কি কৰোঁ? হেলমেট লগাওঁ। সেই হেলমেটটো কিমান ছেফটি আমাৰ মাথাৰ কাৰণে আপোনালোকে জানেনে? বৰ্তমান মোৰ হাতত এটা আছে অটো গ্ৰীণৰ হেলমেট। এই হেলমেটটো আমি টেষ্ট কৰিম যে কিমান ছেফটি আমাৰ কাৰণে, যিসকলে গাড়ী চলায়, বাইক চলায়, ৰাইডিং কৰে তেওঁলোকৰ কাৰণে আজি এই হেলমেটটো টেষ্টিং কৰিম। আৰু আজিৰ ভিডিঅ'টো বহুতেই এটা স্পেচিয়েল হ'বলৈ গৈ আছে, কিয়নো আমি সকলোৱে জানো হেলমেট এটা আমাৰ কাৰণে কিমান প্ৰয়োজনীয় বা কিমান ছেফটি বুলি ক'ব পাৰোঁ। সেইসকলে গম পায় যিসকলে বাইক চলায়। আৰু হেলমেট থকাৰ পিছত যেতিয়া এক্সিডেণ্ট হয়, এক্সিডেণ্ট হোৱাৰ পিছত এই মাথাটোৰ কাৰণে যে মানুহ বাচে, সিয়াৰ কাৰণে বহুত এটা ডাঙৰ হয়। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মই এটা কথা ক'বলৈ বিচাৰিছোঁ, সকলোকে এই ভিডিঅ'টো দেখি কোনেও যাতে নিজে ঘৰত টেষ্টিং নকৰে। আৰু এই এক্সপেৰিমেণ্টৰ লগত জড়িত আছে, এইপিনে চাব পাৰে, আপোনালোকে সকলোৱে চিনি পাইছেই। তো আজি মানে ধামাকা এক্সপেৰিমেণ্ট কৰিম আমি একদম টেষ্ট কৰিম আজি। হেলমেটটো টেষ্ট কিমান ছেফটি হয়, আমাৰ কাৰণে কিমান ছেফটি হয়। এনেতো মামাসকলে কৈ থাকে ৰাস্তাত লগ পালে বোলে সদায় তোমালোকে ছেফটিতে থাকিবা, বাইক চলালে গাড়ী চলালে ছেফটিতে থাকিবা। সেইকাৰণে আজি আমি টেষ্ট কৰি চাম কিমান ছেফটি হয় নে নহয় ছেফটিটো আমি টেষ্ট কৰিম। আৰু বৰ্তমান আমাৰ লগত আছে সামগ্ৰী। এইপিনে চাব পাৰে জগমগ বম আৰু এইপিনে চাব পাৰে গ্ৰীণ বম, আপোনালোকে হয়তো সকলোৱে চিনি পাইছেই। আৰু এইপিনে আছে এটা লাইটাৰ আৰু এইপিনে আছে ফেবিকুইক আৰু এইপিনে আছে পেট্ৰল আৰু এইপিনে আছে হেলমেট। আৰু এতিয়া হেলমেটত এটা এটাকে বম ভাল চাই ফিটিং কৰিম যাতে ব্লাষ্টৰ সময়ত উৰি নাযায়। দেখোনতে যেনেকৈ সহজ লাগি আছিলে, একচুৱেলি কামটো ইমান সহজ নাছিলে। প্ৰায় আধা ঘণ্টা 40 মিনিটমান লাগি গৈছিলে এই কামটো সম্পূৰ্ণ কৰিবলৈ। প্ৰায় আধা ঘণ্টা 40 মিনিটমান সময় লাগিছে। তো ফাইনেলি বম লগোৱা হৈ গৈছে, আপোনালোকে চাব পাৰে। বৰ্তমান আমাৰ হেলমেটত পুৰা টেষ্টিং কৰিবলৈ ৰেডি কৰা হৈ গৈছে। আৰু এইপিনে চাব পাৰে বম, পেট্ৰল চেট্ৰল সকলো আছে। তো এতিয়া আমি এইটো উৰাম আৰু এতিয়া ব্লাষ্ট কৰিবলৈ পুৰা ৰেডি। তো আপোনালোকে ৰেডি নে গাইজ? এইপিনে চাব পাৰে হেলমেটৰ পৰা ধাজিয়া উৰি গৈছে ভাই, চাওক। ভাই ভাই চাওক, মাৰ কচম এনেকুৱা ভয় লাগিছে। ভাই চাওক পুৰা স্পৰ্ট পুৰা কেনেকুৱা হৈছে চাওকচোন। भाई साहब ये धमाका কিমান তাই লাগিছে পুট্টো কত আক্রমণ ইন্ডিয়া পাকিস্তান
মানুহ ৰাস্তা পিনে গৈ আছে হা কি ভাই ইমান ধামাকা কিয় ভাই যিয়ে ধামাকা দিছিলে ন মানুহবোৰে পুৰা চাৰিওপিনে পুৰা মানুহবোৰে চাই আছে ভাই কি ধামাকা ইমান ঢৌ ঢাও